নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ৰেচিপিটো হৈছে কঁঠাল গুটিৰ পিটিকা। হঠাৎ মোবাইলটো স্ক্ৰল কৰি থাকোঁতেই বনাই থকা দেখিলোঁ কঁঠাল গুটিৰ পিটিকা। চ' ময়ো ভাবিলোঁ এনেই আছোঁ ঘৰতে, চ' ময়ো কঁঠাল গুটিৰ পিটিকা বনাই আপোনালোকক দেখুৱাম। আৰু কঁঠাল গুটিৰ পিটিকা এইটো হৈছে আমাৰ আছামিজ ট্ৰেডিশ্যনেল এটা পিটিকা হয়, যিটো অসমত বিশেষকৈ ইয়াৰ জনপ্ৰিয়তা বেছি। অসমৰ মানুহে ইয়াৰ সোৱাদটোৰ কথা গম পায়। চ' কঁঠাল গুটি পিটিকা বনাবৰ কাৰণে প্ৰথমতে আমি কঁঠাল গুটি ল'ব লাগিব। কঁঠাল গুটিবিলাক বইল কৰিব লাগিব। বইল কৰি পেলাই বাকলিবিলাক এৰুৱাই ল'ব লাগিব আৰু এনেকুৱা ধৰণৰ আপোনালোকে কৰি ল'ব লাগিব। এটা মই পাত্ৰ লৈ লৈছোঁ। পাত্ৰটোত কঁঠালৰ গুটি মই তাত কঁঠালৰ গুটি তাত ৰাখিছোঁ। তাৰপিছত স্লাইচ অনিয়ন, পিঁয়াজ মই তাতে দিছোঁ। দিয়াৰ পিছত এয়া দেখিছে ভোট জলকীয়া, যিটো জলকীয়া আটাইতকৈ জ্বলা হয়, ভোট জলকীয়া। তাৰপিছত ইয়াতে মই নিমখ দিছোঁ, মানে টেষ্ট অনুসাৰে নিমখটো দিব লাগিব। নিমখটো দিয়াৰ পিছত এতিয়া আমি পিটিকা বনাই ল'লোঁ, কিন্তু তেল দিবলৈ নাপাহৰিব। এয়া হৈছে জনপ্ৰিয় আমাৰ অসমীয়া ট্ৰেডিশ্যনেল ফুড হয়, যিটো হৈছে কঁঠাল গুটিৰ পিটিকা। চ' অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে সঁচাকৈ কঁঠাল গুটিৰ পিটিকা খোৱা নাই। এই পিটিকা আপোনালোকে বনাই মেলি ঘৰতে খাব পাৰিব। আৰু মই আশা কৰিছোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই ভাল পালে। আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ।